মই এটা বাওনা কথা তৰুণ মজুমদাৰ আবৃত্তি ভাৰ্গৱ শৰ্মা মই এটা বাওনা তেওঁলোকৰ খোজৰ দৰে মোৰ খোজৰো একেই গতি তেওঁলোকৰ দৰে ময়ো পঢ়িব পাৰোঁ অ আ ক খ এ বি চি ডি একে গতিৰেই মই উঠিব নোৱাৰোঁ তেওঁলোকৰ বাটত শুদ্ধকৈ পঢ়িলেও মই পিছ পৰি ৰওঁ মই হেনো চেয়াৰৰ পৰা টেবুলখন ঢুকি নাপাওঁ মোৰো এটা নাম আছে মৰমতে মায়ে দিয়া কোনেও নুসুধে মোৰ নাম কি সকলোৱে জানেই মোৰ নাম বাওনা ময়ো কথা কওঁ ময়ো গান গাওঁ ময়ো কবিতা লিখোঁ সেই কথা শুনোতা নাই সেই গানৰ আদৰ নাই সেই কবিতা কোনেও নপঢ়ে কাৰণ মই এটা বাওনা মোৰ হাত দুখন চুটি মোৰ ভৰি দুখনো সেয়ে তেওঁলোকৰ পৃথিৱীত মই বাওনা কিন্তু বাওনাৰ পৃথিৱীত মই মানুহ এজন সম্পূৰ্ণ মানুহ তিনিভুটীয়া মই বহু দেখিলোঁ কিমান 6 ফুটীয়া মানুহে আকাশলৈ হাত মেলি চুব পাৰিছে চন্দ্ৰটো কিন্তু উপমা দিয়া হয় বাওনাৰ বাওনা দুৰ্বল বাওনা অক্ষম কোনোদিনে বিচৰা নাই মই ৰাজনীতিৰ মঞ্চৰ সন্মান বিচৰা নাই মোৰ নামত টিভিৰ 1 ঘণ্টীয়া অনুষ্ঠান মই বিচাৰোঁ মই হাঁহিলে যেন আপুনি মুখখন ঘূৰাই নিদিয়ে মই কান্দিলে যেন আপুনি নাকত ৰুমালখন লৈ আঁতৰি নাযায় মই বাওনা হৈ থাকিব নোখোজো আপোনালোকৰ দৰে মানুহ হৈ থাকিব খোজো আপোনালোকৰ লগত একেলগে হাঁহিব বিচাৰোঁ মোৰ মায়ে মতা নামটোৰে আপোনালোকেও মতাটো বিচাৰোঁ মই বাওনা নহয় মই মানুহ কেৱল মানুহ